দিনৰ পৰা এই আব্দুল কুদ্দুছ নামৰ সাদুল্লাবাৰী গাঁৱৰে মানুহ এজন মানে নিখোজ হৈ আছিলে। তো যোৱাকালি তেখেতৰ স্ত্ৰী আহি মোক ক'লে যে মই মোৰ গিৰিয়েকক পোৱা নাই, দুদিনৰ পৰা ঘৰত নাই। মানে তেখেতৰ মানে অলপ মানসিক আছিল, বিকাৰগ্ৰস্ত অলপ আছিল, পোৱা নাই। তেতিয়া কি কৰা যায়? মই এই মাইকীজনী ক'লোঁ যে আপুনি একটা কাম কৰক, আপুনি কালাপানী থানাত কথাটো জনাওক যে 3 দিনৰ পৰা পোৱা নাই। যোৱাকালি জনাইছে বুলি কৈছে মোৰ সেই মাইকীজনী। আজি 11টামান বজাত মোৰ ফোন আহিল ইয়াৰ পৰা যে কোনোবা সৰু ছোৱালী এজন পাহাৰত খৰি কাটিবলৈ গৈ এই পাহাৰৰ ওপৰত নিৰ্জন ঠাইত চেগুন গছৰ ওচৰত হেংগিং কৰি আছে বুলি। নহয় তেনেকুৱা বুলি আমি গম পোৱা নাই এতিয়ালৈকে। এতিয়া আমাৰ চাৰ্কল অফিচাৰ আহিছিলে, কালাপানী থানাৰ ষ্টাফ আহিছিলে, সিহঁতে আহি লাষ্টত দি এতিয়া পিয়ামৰ কাৰণে ধুবুৰীলৈ প্ৰেৰণ কৰিলে। আউটপোষ্টৰ ইনচাৰ্জৰ পৰা এটা খবৰ পালোঁ যে এটা আননেচাৰেল ডেথ হৈছে, আৰু নিজেও আহি দেখা পাওঁ যিখন সাদুল্লাবাৰী কবৰস্থান আছে, পাহাৰতলী কবৰস্থান বুলি কয়, তাতে এজন প্ৰায় 48 ইয়াৰ্ছৰ মানুহ, তেওঁৰ নাম আব্দুল কুদ্দুছ, আৰু তেওঁ আজিৰপৰা গছত হেংগিং পজিশ্যনত পাওঁ। আৰু পোৱাৰ পিছত পুলিচৰ আৰু মোৰ প্ৰেজেঞ্চত ডেড বডি নমোৱা হয়। PMৰ কাৰণে যাৱতীয় কামখিনি কৰা হয়। ইনকুৱেষ্টৰ কামখিনি শেষ কৰাৰ পাছত বৰ্তমান ডেড বডি PMৰ বাবে ধুবুৰীলৈ পঠোৱা হ'ব। ৰিলেটিভৰ পৰা কোৱা মতে তেখেতৰ অলপ মানসিক ৰোগ থকা বুলি কয়, কিন্তু যিহেতু তেখেতলোকে কৈছে, আমি এই ক্ষেত্ৰত ক'ব নোৱাৰিম যিহেতু কোনো চাৰ্টিফিকেট পোৱা নাই। ডেফিনেটলি অকণমান তেওঁৰ মানসিক অৱস্থাটো ঠিক নহয় বুলি তেখেতলোকে কৈছে যদিও আমি নিশ্চিত নহয়। PMৰ ৰিপৰ্টেহে ক'ব তেওঁৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি। ধন্যবাদ।